ডিয়াৰ গাইজ এণ্ড ৰাইজ নমস্কাৰ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আহক এই ধুনীয়া মছজিদটোৰ সৈতে আৰু এই মছজিদটো আছে গোলাঘাটত জিনগতে দেখা মোৰ চাহটোৰ লগত সাৰথি কৰি আৰু মই ওলালোহি काल और है अभी अपना जावेद भाई की दुकान में रास्ते के किनारे में फल का অলপ থমকি ৰ'লোঁ কিমাননো কম গতিকে আপোনালোকে দেখিছে এই ৰেলৱে ট্ৰেকবিলাকৰ ওপৰত বৰ্তমান বিদ্যুৎ পৰিবাহী
গতিকে এই কঠিনতাৰ মুহূৰ্তত যিখিনি মজা লগা কথা বা সোৱাদ ভৰা কিছুমান থাকে আৰু কামবিলাক আগবাঢ়ি থাকে আমাৰ, হয়নে? যন্ত্ৰৰ দ্বাৰা কৰোঁতে তিনিচুকীয়াৰ পৰা বাইপাছ মাকুম অভিমুখী যিটো বাট আপোনাৰ, সেই বাটটোত আমি
দিনৰ নিচিনাকৈ উজ্জ্বল হৈ থকা দেখা পোৱা গৈ আছে। একেলগে 4-5টামান বাইপাছ সেউজ পৰিৱেশ এটাৰ সময়ত আপোনাৰ কি ধুনীয়া লাগিছে, তাকে আপোনালোকক এবাৰ দেখুৱাইছোঁ। এয়া মই বৰ্তমান আছোঁ গোলাঘাটৰ অঞ্চলত, গ্ৰাম্যাঞ্চলবিলাকৰ মাজেদি গৈ আছোঁ এতিয়া। বহু বাট পথ আৰু ধুনীয়া মছজিদ এটা বাটতে পালোহি, আৰু এই মছজিদটোত বৰ্তমান সোমাই ভিডিঅ' কেইটামান শ্বুট কৰি, কাৰণ আগৰ মানে নৱনিৰ্মিত এয়া মানে ৰাজ অট্টালিকা সদৃশ্য এটি মছজিদ, গোলাঘাটৰ এটুকুৰা মছজিদ। আৰু এই মছজিদত সঁচাকৈ ভিডিঅ' কৰি খুব এটা সময়কেইটা আনন্দ লাগিল, আৰু এই আনন্দতে আত্মহাৰা হৈ দোৱা এফাকি পঢ়ি পুনৰ তাৰ পৰা আপোনাৰ উভতি অহাৰ পথত। গতিকে আজি আপোনালোকক এই উভতি অহা পথটো আজি আকৌ আমাৰ ৰূপাইচাৰিঙৰ মছজিদতো সমূহীয়া দাৱতৰ আয়োজন কৰা হৈছিল, সমূহীয়া ইফতাৰীৰ দাৱত। গতিকে সেই ইফতাৰী দাৱতত সকলো মই মুৰব্বী আৰু আমাৰ কণ কণ শিশুসকলৰ লগতে বহি আপোনাৰ ইফতাৰী সেৱন কৰিলোঁ, আৰু ইয়াৰ লগে লগে ভিডিঅ'টো সামৰিলোঁ। নেক্সট এটা